দোস্ত স্বাগতম জনাইছোঁ ডিবি ব্লগলৈ। এয়া হৈছে নিৰাপত্তা বেষ্টনীৰ বিহুৰ মাজত চলাই আছিলোঁ মই গাড়ী। আগত আছে 3খন গাড়ী, পিছত মই আছিলোঁ 4 নম্বৰ, পিছত আৰু এখন আছিল গাড়ী। ৰঙিয়াৰ পৰা গুৱাহাটীলৈ যাই থকা চাওক, ট্ৰাক এখন ক্ৰছ কৰিম কিছু সময় পিছত। চাওক ট্ৰাকখন ক্ৰছ কৰিলোঁ, গাড়ী আছে 80ৰ ওপৰত, চলাই গৈ আছোঁ মই 4 নম্বৰ গাড়ীখন। 80ৰ ওপৰত গাড়ী আছে, এতিয়াও গৈ আছোঁ, যাই পোৱাই নাই। কিছু সময়ৰ পিছত মদনপুৰ টোল গেট পাম, চলাই গৈ আছোঁ গাড়ী। কিছু সময়ৰ পিছতে পাই যাম টোল গেট। টোল গেটত চাব গাড়ী নৰখায়, গাড়ী স্পীড অলপমান শ্ল' কৰিব লাগিব, যিহেতু আগত টোল গেট আছে। চাওক 3খন গাড়ী আছে আগত গৈ আছে। টোল গেট ক্ৰছ কৰিলোঁ, মদনপুৰ টোল গেট ক্ৰছ কৰিলোঁ। আহি ৰাতি হ'ল নহয়, 9টা বাজিল তেতিয়া গৈ আছোঁ, চলাই আছোঁ গাড়ী চলাই হেৰি পোৱা নাই, কৰি আছোঁ যিমানখিনি পাৰি। এটাই ভাল লাগে তেজপুৰৰ লগত চলাই আৰু গাড়ী চাইড দি, সেইটো কাৰণে তেজপুৰৰ লগত গাড়ী চলাত মজাই বেলেগ। গাড়ী স্পীড মোটামুটি কি আছে ৰাস্তা আছে ৰঙিয়াৰ পৰা গুৱাহাটী আৰু ৰাস্তা বাজিল ওপৰত চলি যাই আছে গাড়ী, বাইক চলাই চলাই আছিলোঁ মই। এয়া চাওক মই বহি গৈ আছোঁ, বেলেগে চলাই আছিলোঁ গাড়ীখন। এয়া চাওক সেইটো আছিল আপোনাৰ চলাই, মই অলপ ফোনটো সময় জিৰণি লৈছিলোঁ, বেলেগে চলাইছিল গাড়ী গুৱাহাটীৰ মাজত। চাওক এখন ক্ৰছ কৰিলোঁ, আগত আছে পুলিচ আছে আগত, মই আছিলোঁ মাজত আছিলোঁ মই, মোৰ কাষত আছিল আৰু পুলিচ। গাড়ী কিমান স্পীড আছে, গাড়ী বহুত স্পীড আছে, গাড়ী স্পীড আছে, গৈ আছে গাড়ী। আছিলে এইখন গাড়ী ইন'ভা আছিল গাড়ীখন। বনাই আছিলোঁ মই ভিডিঅ', উদ্দেশ্য এটাই লাইক পাম, ছাবস্ক্ৰাইব পাম বুলি। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। চলি যাই আছে গাড়ী, গান চলি আছে গাড়ীৰ মাজত। চাওক এয়া গাড়ী আমাৰ চলাই আছে তেনেকৈ। মই খন্তেক সময় জিৰণি লৈছোঁ, জিৰণি লৈ পেলাই ভিডিঅ' বনাই আছিলোঁ। মই মাজৰ চিটত বহি আছিলোঁ, চব আৰু